আসামৰ দৰ্শকসকলে মুঠতে লৈছে অন্য খবৰ। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস বুলি 27 নং বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদাৰ বৃক্ষৰোপণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ধুবুৰী জিলাৰ 27 নং বিলাসীপাৰা পূব সমষ্টিৰ মহাজোঁটৰ বিধায়ক শামছুল হুদাই বিলাসীপাৰা পূব সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে চাপৰ আৰক্ষী চকীত বৃক্ষৰোপণ কৰা পৰিলক্ষিত হৈছে। বিধায়কগৰাকীয়ে কয় যে পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰাৰ বাবে বৃক্ষৰোপণ কৰা বহুত দৰকাৰী। চাপৰ চিকিৎসালয় আৰু ৰঙামাটিৰ চিকিৎসালয়ৰ ওপৰত প্ৰশ্ন কৰাত সাংবাদিকৰ আগত বিধায়কগৰাকীয়ে কয় যে অতি সোনকালে এই সমস্যাবিলাক সমাধান কৰাৰ বাবে চৰকাৰৰ লগত আলোচনা কৰি সমাধান কৰিব বুলি আশ্বাস দিয়ে। ৰঙামাটিৰ পৰা নুৰ জামালৰ ৰিপৰ্ট ABP আছাম। এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি বিলাসীপাৰা শ্মশান কবৰস্থান তাত ভালেকেইটা হায়াৰ ছেকেণ্ডেৰী আমাৰ মাছনাগা PHC কাতিপুতা হাইস্কুল বিলাসীপাৰা চাপৰ চাৰ্কেল অফিচ টাউন কমিটি আৰু থানা আমি এইকেইটাত বৃক্ষৰোপণ কৰিলোঁ। সন্মুখত আৰু ভালেকেইটামান বৃক্ষৰোপণৰ প্ৰগ্ৰাম আমাৰ আছে। আজি চাওক, আমাৰ এই পৃথিৱীত COVID-19 যিটো ত্ৰাসৰ সৃষ্টি কৰিছে, এতিয়া আমি প্ৰত্যেকজন মানুহেই এটা ভয়ানক পৰিস্থিতিত আছে। গতিকে এই পৰিস্থিতিত আমি পৃথিৱীখন ৰক্ষা কৰাৰ কাৰণে, জীৱ জগত ৰক্ষা কৰাৰ কাৰণে, প্ৰাণী জগত ৰক্ষা কৰাৰ কাৰণে আমি প্ৰত্যেকজন মানুহেই সজাগ হ'ব লগা। আমি বৃক্ষৰোপণ কৰিব লাগে, প্লাষ্টিক মুক্ত কৰিব লাগে, আমি দূষিত বায়ুৰ পৰা ৰক্ষা পাব লাগে, দূষিত পানীৰ পৰা ৰক্ষা পাব লাগে, দূষিত পৰিৱেশৰ পৰা ৰক্ষা পাব লাগে, পৃথিৱীখন সুস্থ কৰিব লাগে। সন্মুখত বৃক্ষৰোপণ কৰিলে তাৰপৰা ছাৰ পুলিচ থকা কোৱাৰ্টাৰবিলাক ছাৰ জড়িত হৈ গৈছে, সেই সম্পৰ্কত কি ক'ব? এইবিলাক চাওক, ঘৰ হ'লেতো লাহে লাহে জড়িত হৈ যাবই, মানুহ মাত্ৰেই মৰণ আছে। গতিকে এইবিলাক সন্মুখত আমাক ভাল কৰিব লাগে। গতিকে ভাল সন্মুখত চৰকাৰে, এতিয়া নতুন চৰকাৰ হৈছে, মই চৰকাৰকো আবেদন জনাম যাতে আমাৰ প্ৰতিখন ঠাইতে আমি ভাল পৰিৱেশৰ কাৰণে আমাৰ ইয়াত চাপৰৰ যিবিলাক কোৱাৰ্টাৰ, থানাৰ কোৱাৰ্টাৰ আৰু আমাৰ বিভিন্ন ঠাইত যিবিলাক ভাল ভাল কাম আছে, এইবিলাক কাম নিশ্চয় আমাৰ এই চৰকাৰে সন্মুখত কৰিব। ছাৰ, ৰঙামাটি অঞ্চলৰ ৰাইজে আপোনাৰ পৰা এটা বস্তু বিচাৰিছে, এখন এম্বুলেঞ্চ নাই চিকিৎসালয়খনত, ৰঙামাটি চিকিৎসালয়খনত এখন এম্বুলেঞ্চ নাই আজিৰ ডেটত, কি ক'ব? তাত মিনি PHC চম্পাৱতী PHCত মই গৈছিলোঁ। হয়, তাত পৰিৱেশটো ভালে আছে, সেই চিকিৎসালয়খন খুব পৰিষ্কাৰ পৰিচ্ছন্নতাত আছে। গতিকে সেই চম্পাৱতী মিনি PHCত ৰঙামাটিৰ কাৰণে মই এটা এম্বুলেঞ্চৰ কাৰণে সন্মুখত মই অতি সোনকালে মই এটা ব্যৱস্থা কৰাৰ কাৰণে চেষ্টা কৰিম। ছাৰ, চাপৰ হস্পিটেলত পৰ্যাপ্ত পৰিমাণে ধৰ এক্সৰে মেচিন যিবিলাক আছে সেইবিলাক বিকল হৈ আছে, পৰ্যাপ্ত পৰিমাণে ডক্তৰ নাই, মানুহ আহি ভালকৈ চিকিৎসা হ'ব নোৱাৰে। এই বিষয়ত আপুনি কি পদক্ষেপ ল'ব? চাপৰ যিটো আমাৰ চিকিৎসালয় আছে, আমাৰ তাত যিটো এক্সৰে মেচিন আছে, সেই মেচিনটো ভালে আছে। তাত মানে ইলেক্ট্ৰিচিটিৰ ভাল ব্যৱস্থা নাই, তেওঁলোকে মোক কৈছে। গতিকে ইয়াত বিদ্যুৎ সংমণ্ডলৰ লগত মই যোগাযোগ কৰিম, তাত বিদ্যুতৰ যাতে ভালভাৱে যোগান ধৰা হয়, ভাল ডক্টৰৰ কাৰণে যাতে ব্যৱস্থা কৰা হয়। তাত মাটিৰ প্ৰয়োজন আছে, সন্মুখত হয়তো বৰষুণ হ'লেই পানী বাঢ়ি থাকে। গতিকে এইবিলাক ভাল কাম কৰাৰ কাৰণে মই ধন্যবাদ ছাৰ।